নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ নিমৰ অইল কেনেকৈ বনায়, নিম পাতৰ অইল সেইটো ভিডিঅ' আনিছোঁ। ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। মই নিম পাত লৈছোঁ, নিম পাত 100 গ্ৰামমান লৈছোঁ। সেইখিনি ভালদৰে ধুই শুকাই লৈছোঁ যাতে পানীখিনি নাইকিয়া হৈ যায়। পানীখিনি নোহোৱাৰ পিছত আমি তেলটো বনাব পাৰিম। পানী থাকিলে তেলটো বনাব নোৱাৰোঁ। গতিকে এই নিম পাতখিনি লৈছোঁ মই। নিমপাতখিনি ভালদৰে ধুই শুকাই লৈছোঁ। তাৰপিছত নাৰিকলৰ তেল লৈছোঁ। নাৰিকলৰ তেল 1 কাপতকৈ অকণমান কম। আৰু ভিটামিন ই কেপচুল লৈছোঁ। ভিটামিন ই কেপচুলৰ গুণাগুণ আপোনালোকে জানে। এইটো স্কিনৰ কাৰণেও খুব ভাল আৰু চুলিৰ কাৰণেও খুব ভাল। চুলি গজাত সহায় কৰে। তাৰপিছত চুলি সৰা বন্ধ কৰে। উখি থাকিলে উখি নাইকিয়া কৰি দিয়ে। মিক্সি জাগ এটাত এই নিমপাতখিনি মই দি দিছোঁ। ইয়াৰ পৰা আধা তেল দি দিছোঁ। ইয়াৰ লগত পানী নিদিব, কিন্তু ভুলতেও পানী নিদিব, অকল তেল। আপুনি নাৰিকলৰ তেল দিব পাৰে, নাইবা সৰিয়হৰ তেলো দিব পাৰে। যিকোনো এটা দিব পাৰে, নাইবা দুটা দিব পাৰে। মই নাৰিকলৰ তেল দি পেলাই আধা কাপত 1 কাপতকৈ অকণমান কম দি পিনে পিচি লৈছোঁ। পিচি লৈ আপোনালোকে কেৰাহী এটাত নাইবা এনেকুৱা বাচন এটাত গৰম কৰি ল'ব। ভালদৰে গৰম কৰিব। এই তেলটো এবছৰলৈকে বেয়া নহয়। একদম আপোনালোকে ভালকৈ থৈ দিব। আৰু নাৰিকলৰ তেলৰ লগত অলপ নাৰিকলৰ তেল ল'ব আৰু এই 1 চামুচমান দিব। দি মিক্স কৰি কিনে মাথা ধোৱাৰ আগতে, চুলিখিনি ধোৱাৰ 1-2 ঘণ্টা আগত মাছাজ কৰিব এই তেলেৰে। মই ইয়াৰ লগত অকণমান মানে ধৰি লওক 25 গ্ৰামমান মই মিঠাতেলো দি দিছোঁ। এইটো পিয়ৰ মিঠাতেল হয়। মই নিজে মিলৰ পৰা লৈ আহিছোঁ। এই তেলটো ইয়াত কোনো মিক্স নাই। গতিকে আপোনালোকে মাথা ধোৱাৰ, চুলিখিনি ধোৱাৰ 2 ঘণ্টা আগত এই তেলখিনি ব্যৱহাৰ কৰিব পাৰে। 2 ঘণ্টা আগত এই তেলখিনি দি থ'ব। আৰু যদি ওকণি আছে, ওকণি থাকিলে এই তেল দি থৈ দিব 2 ঘণ্টামান সময় দি। তাৰপিছত মাথাটো ধুই দিব। এনেকৈ সপ্তাহত 3 দিনমান ব্যৱহাৰ কৰিব। ওকণি নাইকিয়া হৈ যাব আৰু উখিও নাইকিয়া হৈ যায়। তাৰপিছত এই তেলখিনি আপোনালোকে চেকেনাৰ সহায়েৰে এনেকৈ চেকি ল'ব। ভালদৰে চেকি ল'ব। চেকি লৈ ঠাণ্ডা হ'ব দিব। সম্পূৰ্ণ ঠাণ্ডা হ'ব দিব। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত গ্লাছৰ বটল এটাত ভৰাই থৈ দিব। এনেকুৱা হৈছে। কালাৰটো দেখিছেনে? গ্ৰীণ কালাৰ হৈছে। এনেকুৱা কালাৰ হ'ব লাগিব। এই তেলটোৰ সঁচাকৈ বহুত গুণ আছে। গতিকে আপোনাৰ স্কিনৰ যদি খুজতি হয়, খুজতিত লগাব পাৰে। আৰু গৰমৰ দিনত আমাৰ স্কিনবোৰ খুব খজুৱাই নহয়। গতিকে এই তেলটো ব্যৱহাৰ কৰিব পাৰে। কিছুমান আমাৰ পাৰ্চনেল পাৰ্টছ আছে দেহৰ, এই গৰমৰ দিনত খুব খজুৱাই। ৰাতি শোৱাৰ আগত আপোনালোকে নাৰিকলৰ তেলৰ লগত অলপ লগ কৰি কিনে এই তেলটো ঘঁহিব পাৰে। ৰাতিপুৱালৈকে সম্পূৰ্ণ ঠিক হৈ যাব। গতিকে এই তেলটোৰ গুণাগুণ কৈ শেষ কৰিব নোৱাৰি। আৰু এই তেলটো আপোনালোকে মহৰ কাৰণেও ভাল। ৰাতি চাকি এখৰ জ্বলাই থ'ব এই তলৰ ৰুমটোত, মহ নাইকিয়া হৈ যায়, এটাও মহ নাথাকে। ঠাণ্ডা হোৱাৰ পিছত এই গ্লাছৰ বটল এটাত ভৰাই দিব। এইদৰে ভৰাই দি সাঁফৰ এটা লগাই বহু দিনলৈকে এই তেলটো ব্যৱহাৰ কৰিব। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।